ফ্ৰেণ্ডছ, কেনেকুৱা সকলো ভালে আছেনে? আজি মানে এটা বিষয় লৈ পেলাই মই আপোনালোকৰ সকলোৰে লগত পৰামৰ্শ ল'ব বিচাৰিছোঁ। পৰামৰ্শ কি আৰু সকলোৰে এইটো ফিল হয় নহয়, যেতিয়া নিজৰ মাক দেউতাকক সেইখন ঘৰ যেতিয়া আমি এৰি থৈ আহোঁ, সেইখন ঘৰলৈ মনত পৰে নাই? লেডিজবিলাকক কৈছোঁ, বিশেষকৈ যিসকল মাক দেউতাকৰ ঘৰখন এৰি পেলাই নিজৰ ঘৰখনলৈ যেতিয়া নিজৰে হাজবেণ্ডৰ ঘৰলৈ গুচি আহে, তেতিয়া বিয়া হোৱাৰ পিছৰ মুহূৰ্তবিলাক আৰু আগৰ মুহূৰ্তবিলাকৰ লগত কম্পেয়াৰ কৰি চাওকচোন কেনেকুৱা লাগে। ছোৱালী হ'বলৈ মন যায়নে কেতিয়াবা কেতিয়াবা? মোৰ কিন্তু প্ৰায়ে মন যায়। মই ছোৱালী প্ৰায়ে হৈ থাকোঁ। মই মানে এইটো ফিলে নকৰোঁ যে মই 3টা বাচ্ছাৰ মাক বুলি, মই এইটো ফিলে নকৰোঁ জানে। যেতিয়া বাচ্ছাকেইটাৰ সন্মুখত থাকোঁ তেতিয়া লাগে মই দেখোন বয়সে মোক চুইছে দেখোন, কিন্তু মই সেইটো কথা একদমেই মানে বেয়া পাওঁ যে মোক বয়সে চুইছে বুলি। মই বয়সৰ কথা নাভাবোঁ। কেতিয়াবা কেতিয়াবা ভাবোঁ ডাঙৰজনী ছোৱালীৰ কথা যেতিয়া মনলৈ আহে, তাইৰ বিয়াৰ কথাও আমি ভাবিছোঁ এতিয়া। আৰু তেহেঁতৰতো বিয়া হ'বলৈ মনে নাযায়, তেহেঁতিতো সদায় এনেকুৱাই থাকিবলৈ মন যায়। আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাকে কি হয়, বিয়া পাতিবলৈ ইচ্ছা নকৰে, ল'ৰা ছোৱালী দিবলৈ ইচ্ছা নকৰে, বাচ্ছা জন্ম দিবলৈ ইচ্ছা নকৰে। আমাৰ টাইমত আৰু আমি সোনকালে বিয়া হ'লোঁ, বাচ্ছা দিলোঁ, জন্ম হ'ল, তেনেকৈ ডাঙৰ দীঘল কৰিলোঁ। আৰু আমি এতিয়া কি লাইফটো আমি এনজয় কৰা নাই? আমি বেছিকৈ এনজয় কৰিছোঁ। আজিৰ ল'ৰা ছোৱালীতকৈ আমি বেছিকৈ এনজয় কৰিছোঁ। মই বিশেষকৈ বেছি এনজয় কৰিছোঁ। যোৱাকালি ইষ্টাৰ ছানডে আছিলে, পাপালৈ ইমান মনত পৰিছিলে। পাপা 22 ঢুকাইছিলে, তো পাপালৈ ইমানেই মনত পৰিছিলে। সেইকাৰণে কৈছোঁ যে যেতিয়া বিয়া হৈ আহিলোঁ ঘৰখনলৈ, উত্তম কুমাৰ ফুকনৰ ঘৰলৈ, তাৰপিছত ঘৰখনলৈ যোৱাই নহয় দেখোন, গ'লেও থকা নহয়গৈ। তাৰপাছত ক'ভিড আহিলে, ক'ভিডৰ সময়ত পাপা অসুস্থ হ'ল, তেতিয়াও যাব নোৱাৰিলোঁ, থাকিব নোৱাৰিলোঁ। ইমান মনত এটা দুখ সোমাই আছে বুকুৰ ভিতৰত। তাৰপিছত যেতিয়া মোৰ দাদাই মানে ষ্টেটাছ দিলে, মানে আমাৰ গ্ৰেভিয়াৰ্ডত একচুৱেলি ইষ্টাৰৰ সময়ত তাত ৰাতিপুৱাই যায়, ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্ণিং যায়, তাত হেৰি জ্বলায়, তোমাৰ কেণ্ডেল জ্বলায়। তো তাত মানে যাবলৈ মোৰ বহুত হেঁপাহ আছে, কিন্তু আজিলৈকে হোৱাই নাই। 2টা বছৰ হ'ল এতিয়ালৈকে হোৱা নাই। মানে ক'ৰবাত নহয় ক'ৰবাত নিমিলে, হয় উত্তম কুমাৰ ফুকনৰ কাম হৈ যায়, হয় মোৰ কিবা এটা হৈ যায়, তেনেকৈ নিমিলে জানেনে। বহুত দুখ লাগে যেতিয়া গ্ৰেভিয়াৰ্ডৰ এই পাপাৰ দেখিলোঁ, তাত তেওঁলোকে গৈছে, গৈ পেলাই দিছে কেণ্ডেল। মোৰ মনত ইমান ভাল লাগিছে, বেয়াও লাগিছে, কাৰণ মই যাব পৰা নাই। বাৰু যি কি নহওক, দেউতাকক হেৰুৱা মানে এটা বেলেগ ধৰণৰ এটা বস্তু হেৰুৱা নিচিনা। যিসকলে দেউতাকৰ, ছোৱালীবিলাক বিশেষকৈ বাপেকৰ লগত এটা বেলেগ ধৰণৰ এটা এটাচমেণ্ট থাকে, নহয় জানো? আজিও পাপা থকাহেঁতেন চাগে মই আজিওতো মাৰি গৈ পাপাক হাক কৰিলোঁ। আমাৰ ঘৰৰ 5টা ল'ৰা ছোৱালী, ডাঙৰ বাইদেউৰ পাছত 2জন দাদা, তাৰপিছত মই, তাৰপিছত মোৰ ভণ্টি। কিন্তু গোটেইকেইটাৰ ভিতৰতে মই মানে এটা বেলেগ ধৰণৰ আছিলোঁ, মানে খুব চঞ্চল আছিলোঁ। এতিয়াও হয় চঞ্চল, কিন্তু অলপ ভাল চঞ্চলটো। আৰু এটা মানে আগতে দুষ্টামি কৰোঁ, ক'ৰবাত কিবা আইতা বহি থাকিলে টানি দিওঁ চকীখন, আইতা ধামকৈ পৰি যায়, তেনেকুৱা ধৰণৰ। নিজে বদমাচি কৰোঁ, আনক হেৰি কৰোঁ, মোৰ ভণ্টিক ঠগোঁ, তেনেকুৱা ধৰণৰ আছোঁ। মানে মই সেইটোৱে লাইফষ্টাইল, চুলবুলি টাইপ আৰু। তো পাপাই, যদিও মই চুলবুলি টাইপ, তথাপি পাপাই মোক খুব ভাল পায়। বদমাচি কৰিলেও পাপাই মোক একো নকয়, আৰু মই গৈ পাপাক হাক কৰোঁ। কিন্তু আজিলৈকে আমাৰ ঘৰত খুব কম, মানে পাপাক হাক কৰাটো খুব কমেই। মোৰ পাপাৰ লগত বেছি মানে এটাচমেণ্টটো। তো সেইখিনি বস্তু মই বহুত মিছ কৰোঁ। পাপা তুমি য'তে আছা ভালকৈ থাকা, মই বহুত মিছ কৰোঁ। মোৰ পাপা একচুৱেলি অলপ বেলেগ ধৰণৰ হয়। মোৰ মায়ে যিখিনি মোক শিকাব লাগিছিলে সেইখিনি শিক্ষা পাপাই মোক দিছিলে। মা সদায় লাজুকী, লাজকুৰীয়া। মা মানে বহুতখিনি কথা অপেন নকয়। যেনেকৈ মোৰ ছোৱালীক মই অপেন কওঁ। ছোৱালী যেতিয়া সৰুৰ পৰা ডাঙৰ কৰোঁ, তাইক কেনেকৈ থাকিব লাগে, কাৰণ আজিৰ যুগত ইমান এটা কি বুলি কওঁ আপোনাক, ছেফ নহয় ন। তো আমি ল'ৰাকো শিকাব লাগে, ছোৱালীকো শিকাব লাগে। ঠিক তেনেকৈ পাপাই মোক শিকাইছিলে, তুমি নিজকে কেনেকৈ ছেফ কৰি ৰাখিবা, নিজকে কেনেকৈ তুমি ষ্ট্ৰং হৈ থাকিবা, সেই বস্তুটো মোক পাপাই শিকাইছিলে। তো মই মানে সেই বস্তুটো যোৱাকালি মোৰ ইমান বেয়া লাগিছে, মনত পৰিছে। মোৰ ডাঙৰ বাইদেৱে ফোন কৰিছিলে, ভণ্টি এজনীয়ে ফোন কৰিছিলে। তো তেনেকুৱা ধৰণৰ মানে ইমান দুখ লাগিছে। বায়ে ফোন কৰিছে, কৈছে মই একচুৱেলি ফোন কৰিলোঁ বাক, বা ইষ্টাৰ গ'লা, তাত চেলিব্ৰেট হৈ গ'ল। মায়ে কৈছে, বায়েক চাওঁ আমি তাত তেনেকৈ কৰিলোঁ। মোৰ মনটো বহুত দুখ লাগিছে, তই কিয় নাহিলি সুধিছে। মই প্ৰায় 2টা বছৰ মোৰ টালি দিয়া নিচিনা হৈছে। মোৰ নিজকে একদম 2টা গালত 2টা চৰ দিবলৈ মন গৈছে, গম পায়নে?
ইচ্ছা কৰিলে কি নোৱাৰে ন, চব পাৰে। কিন্তু এনেকুৱা এটা পৰিস্থিতিত মই মানে আহি পৰিছোঁ, না আপুনি ইফালে যাম বুলি ক'লে যাব পাৰে, ইফালে যাম বুলি ক'লে। কিন্তু এইবাৰ মই ভাবি থৈছোঁ নেক্সট ইয়েৰ মই যামেই যাম। আৰু মই আপোনালোকক দেখাম মই যে গৈছিলোঁ তাত। মই খ্ৰীষ্টিয়ান হয় তো, কিন্তু মই যেতিয়া বিয়া হৈ আহিলোঁ হিন্দু ধৰ্ম যেতিয়া মই একচেপ্ট কৰিলোঁ, মই এনেকুৱা নহয় যে মোৰ শাহুমায়ে ক'ব এপলিন তুমি খ্ৰীষ্টিয়ান ধৰ্মটো তুমি হেৰি নকৰিবা, খ্ৰীষ্টমাছ চেলিব্ৰেট নকৰিবা। মোৰ তেনেকুৱা নাছিলে। মোৰ শাহুমাও নাই এতিয়া, তেওঁকো মই বহুত মানুহ, তেওঁ মোক কৈছিলে এপলিন তুমি খ্ৰীষ্টমাছত যাবা, তুমি যিকোনো হেৰিত তুমি যাবা, কাৰণ তুমি য'ত জন্ম হৈ আহিছিলা, ডাঙৰ দীঘল হৈছিলা, সেইটোতো তুমি কেতিয়াও পাহৰিব নোৱাৰা, তুমি নিজৰ পিতৃ মাতৃকটো কেতিয়াও পাহৰিব নোৱাৰা। তো সেইখিনি বস্তু তুমি সদায় ৰাখিবা। কিন্তু মইহে ৰাখিব পৰা নাই, মই নিজকে হেৰি কৰা। আনক মই কেতিয়াও দুখ নিদিওঁ। মানুহে কয় নহয় কেতিয়াও নেভাৰ ব্লেম আদাৰ্ছ, হোৱাট এভাৰ ইউ ৱান্ট টু ডু ইট বাই ইয়ৰ চেল্ফ অনলি। তো এই বস্তুটো মোৰ একচুৱেলি মানে কেতিয়াবা বহুত লেট কৰোঁ, কেতিয়াবা নিজৰ কনফিডেঞ্চ লেভেলটো ইমানেই কম নিচিনা লাগে নিজৰ ক্ষেত্ৰত দেই, আনৰ ক্ষেত্ৰত নহয়। আনক সাহস দিওঁ বহুত, নিজৰ ক্ষেত্ৰত যেতিয়া আহি যায় মই হাৰ মানি যাওঁ কেতিয়াবা নিজৰ ক্ষেত্ৰত। কিয় মই পৰা নাই, কিয় মই আজিও অকলে কিয় মই ট্ৰেভেল কৰিব নোৱাৰোঁ, আজিও অকলে মই ইয়াৰ পৰা হেৰিলৈ কিয় যাব নোৱাৰোঁ, আজিও অকলে মই মাৰ্কেটিং কিয় কৰিব নোৱাৰোঁ। এই বস্তুটো মোক কিয় এনেকুৱা হ'লোঁ মই। কিন্তু মই নিজে আকৌ এখন বিজনেছ ধুনীয়াকৈ ৰান কৰোঁ, মানুহৰ লগত ভালকৈ কথা পাতোঁ, নিডি পিপলখিনিক মই যিমান পাৰোঁ সহায় কৰিবলৈ ট্ৰাই কৰোঁ। আৰু যিসকল বুঢ়া মানুহ দেখোন মই চবকে পাপাৰ চেহেৰাই দেখোঁ, নাজানো কেলৈ। বুঢ়া হওক, অলপ বয়সস্থ মানুহ হওক, চবকে মোৰ পাপাই আহি যায়, মানে এনেকুৱা লাগে যেন পাপা হয় মোৰ। আৰু মা আছে মোৰ, তেওঁ সদায় ভালে থাকক, মই সেয়াই প্ৰে কৰিছোঁ। মাক যাওঁ লগ কৰিবলৈ মাজে মাজে, কাৰণ মা আহিব নোৱাৰে। আগতে মাটোতো সদায় আহে, মোৰ ডাঙৰজনী জন্ম হওঁতেও মা আহিছিলে, সৰুজনী জন্ম হওঁতেও মা আহিছিলে, ল'ৰাটো জন্ম হওঁতেও মা আহিছিলে। সেই মাৰ লগত মোৰ এটাচমেণ্টটো বহুত কম আছিলে, সৰুৰ পৰা মানে ডাঙৰলৈকে। কিন্তু মায়ে মোক এষাৰ লিখিছিলে দেই, মই মাৰ বিষয়েও কৈছোঁ। মায়ে মোৰ ডায়েৰীত এষাৰ লিখিছিলে, যেতিয়া তুমি মা হ'বা তেতিয়া তুমি মাৰ বস্তুটো মূল্য বুজি পাবা। তেতিয়া মই কৈছোঁ আপুনি মোক মৰমেই নকৰে, আপুনি মোক চাবলৈ নাহে। আৰু এটা কথা, মই গোলাঘাটত পঢ়িছিলোঁ, হোষ্টেলত আছিলোঁ, ক্লাছ 5ৰ পৰা ভাবি চাওকচোন, ইমান সৰুৰ পৰাই গৈছিলোঁ, হোষ্টেলত আছিলোঁ, 5ৰ 10লৈকে মই তাতে আছিলোঁ হোষ্টেলত। তো হোষ্টেলত থকা ছোৱালী এগৰাকীয়ে সদায় ভাবিব ন মাক আহক, সপ্তাহটোত এবাৰ নাহিলেও মাহেকত এবাৰ আহক। কিন্তু মোৰ মা নাহিছিলে, আৰু এতিয়া বুজি পাইছোঁ মা কিয় আহিব নোৱাৰিছিলে। মায়ে দেউতাৰ চাকৰি সূত্ৰে লাকোৱাত আছিলে, তো বহুত দূৰ আছিলে, তো মা আহিব নোৱাৰে। তো মা আহিব নোৱাৰাৰ কাৰণে মোৰটোতো খং উঠিছিলে। কিন্তু পিছত গম পালোঁ, যেতিয়া মোৰ বিয়া হ'ল, ল'ৰা ছোৱালী হ'ল, মা আহি যেতিয়া সহায় কৰিছিলে, মোক বহুতখিনি সহায় কৰিছিলে, সেইটো সময়ত মই গম পালোঁ যে মা অন্যতম। মা তোমাক বহুত বহুত ধন্যবাদ। তো আজি মই এইটোৱে ক'ব বিচাৰিছোঁ চবকে, সকলোকে, যেতিয়ালৈকে মা দেউতা আছে আপোনালোকে সকলোকে মৰম কৰিব, সন্মান কৰিব, আৰু যিমান পাৰে চবকে মৰম বিলাই যাব।